এইটো বাৰু এইখন গাঁৱৰ গাঁওবুঢ়াৰ ঘৰ হয়নে? হয় হয়, আৰু ময়ে এইখন গাঁৱৰ গাঁওবুঢ়া। কোৱাচোন, কিবা কামত আহিলা নেকি? নমস্কাৰ, মই মানে আপোনালোকৰ গাঁৱৰ স্কুলখনলৈ নতুনকৈ শিক্ষক হিচাপে যোগদান কৰিবলৈ আহিছোঁ। কথাটো অৱশ্যে শুনিছিলোঁ, আমাৰ গাঁৱৰ স্কুলখনলৈ নতুনকৈ শিক্ষক এজন আহিব বুলি। তুমিয়ে তেনেহ'লে ন? তুমি বুলিয়ে কৈছোঁ আৰু দেই, বেয়া চেয়া নাপাবা, যিহেতু তুমি মোতকৈ বয়সত বহুত সৰু হ'বা। নাই নাই, একো নাই, কিয় বেয়া পাম বাৰু। আপুনি ইচ্ছা কৰিলে মোক তই বুলিও মাতিব পাৰে। পিছে কোৱাচোন ডেকা ল'ৰা, আমাৰ গাঁওখন কেনেকুৱা লাগিছে আৰু আমাৰ স্কুলখন? ভালেই লাগিছে খুৰা, সকলোবোৰ বহুত ভাল লাগিছে, কিন্তু এটা সমস্যা হৈছে। সমস্যা? কি সমস্যা হৈছে কোৱাচোন? মানে মোৰ ঘৰ ইয়াৰ পৰা বহুত দূৰ। ঘৰৰ পৰা মই ইয়ালৈ সদায় অহা যোৱা কৰিব নোৱাৰিম খুৰা। সেইকাৰণে দেখিছেই নহয়, বেগ চেগ লৈয়ে আহিছোঁ আৰু একেবাৰে। ইয়াতে ক'ৰবাত থকাৰ ব্যৱস্থা কৰিব লাগিব। পিছে গোটেই গাঁওখনতে বিচাৰিলোঁ, এনেকৈ থাকিব পৰাকৈ ঘৰ নায়েই দেখোন। সকলোৱে মোক অকল আপোনাৰ ওচৰলৈকে আহিবলৈ কৈছে। আপোনাৰ ঘৰত বোলে এটা ৰুম এনেই আছে। খুৰা, আপুনি বেয়া নাপায় যদি মই ইয়াতে থাকিব পাৰিম নেকি বাৰু? হয় নেকি? অৱশ্যে আমাৰ গাঁৱত তেনেকুৱা বেলেগ মানুহ নাই যাৰ ঘৰত তুমি থাকিব পাৰিবা। আৰু আমাৰ ঘৰত তোমাক থাকিব দিয়াটো মোৰ বিশেষ আপত্তি নাই বাৰু, কাৰণ ঘৰ এটা এনেই পৰি আছে। কিন্তু ডেকা ল'ৰা, এটা কথা। কি কথা খুৰা, কওকচোন? কথাটো তোমাক কেনেকৈ যে কওঁ, তুমি এজন শিক্ষক হয়, আৰু মই সকলো শিক্ষকক বহুত সন্মান কৰোঁ, কাৰণ তোমালোকেইতো আমাৰ সমাজখন গঢ়া, তোমালোক সকলোৰে আদৰ্শ। তথাপিও মই যে এজনী গাভৰু ছোৱালীৰ দেউতাক, সেইকাৰণে বহুত চিন্তাও লাগেও। মানে মোৰ এইখন ঘৰত মই আৰু মোৰ ছোৱালীজনীয়ে থাকোঁ। ছোৱালীজনীৰ মাক নাই, তাই সৰু থাকোঁতেই ঢুকালে। তুমি বাৰু বিয়া বাৰু কৰালানে? পৰিয়াল লৈ থাকিবানে? আপোনাৰ চিন্তাটো মই বুজিব পাৰিছোঁ খুৰা, আৰু মই বিয়া বাৰু কৰোৱা নাই এতিয়ালৈকে, মই অকলেই থাকিম। কিন্তু খুৰা, আপুনি মোক বিশ্বাস কৰিব পাৰে, প্ৰয়োজন হ'লে মোৰ মা দেউতাৰ লগত আপুনি কথাও পাতি ল'ব পাৰে। তথাপিও আপুনি মোক থাকিবলৈ এটা ৰুম দিয়ক খুৰা, নহ'লে মই বহুত ডাঙৰ বিপদত পৰিম। কাইলৈৰ পৰাই জইন কৰিব লাগিব স্কুলত, আৰু মই এতিয়ালৈকে থকাৰ কোনো ব্যৱস্থাই কৰিব পৰা নাই। তোমাৰ সমস্যাটো অৱশ্যে বুজিছোঁ মই। হ'ব দিয়া ডেকা ল'ৰা, তুমি চিন্তা কৰিব নালাগে, তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। কিন্তু সদায় মনত ৰাখিবা, মই তোমাক বিশ্বাস কৰিহে এইটো ঘৰত থাকিব দিছোঁ। মোৰ বিশ্বাস যাতে তুমি কেতিয়াও নাভাঙা। মই কথা দিছোঁ খুৰা, আপুনি একো চিন্তাই কৰিব নালাগে মোক লৈ। দিনটো মই স্কুলতেই থাকিম, সন্ধিয়া সময়খিনি আৰু ৰাতিৰ সময়খিনিহে, সেইখিনি সময়ত মই আপোনালোকক কোনো অসুবিধা নিদিওঁ খুৰা। ঠিক আছে বাৰু, ৰ'বা, মই মোৰ ছোৱালীজনী মাতি দিছোঁ, তাই তোমাক তোমাৰ ৰুমটো দেখুৱাই দিব। নন্দিনী, নন্দিনী। দেউতা, মাতিছিলা মোক? এখেত আমাৰ গাঁৱৰ স্কুলখনৰ শিক্ষক, নতুনকৈ আহিছে। নমস্কাৰ। ডেকা ল'ৰা, চোৱাচোন, তোমাৰ লগত ইমান দেৰি কথা পাতিলোঁ, এতিয়ালৈকে তোমাৰ নামটোৱে সোধা নহ'ল নহয়। মোৰ নাম অনুপম খুৰা। নন্দিনী, আজিৰ পৰা অনুপম আমাৰ এই সৰু ঘৰটোতে থাকিব। যাচোন, ঘৰটো অকণমান ঠিক ঠাক কৰি দে। নালাগে খুৰা, মই নিজেই সকলোবোৰ ঠিক ঠাক কৰিব পাৰিম। নন্দিনী, তুমি কষ্ট কৰিব নালাগে, মোক মাত্ৰ ৰুমটো দেখুৱাই দিয়া, মই নিজে সকলোবোৰ কৰিব পাৰিম। ছাৰ, আপুনি আমাৰ গাঁৱৰ কণ কণ শিশুসকলক পঢ়াবলৈ আহিছে, কিমান এটা মহান কামৰ কাৰণে আহিছে। আপোনাৰ কাৰণে মই এইখিনিও কৰিব নোৱাৰিমনে? আহকচোন মোৰ লগত, মই আপোনাক ৰুমটো দেখুৱাই দিম আৰু সকলোবোৰ চাফ চিকুণ কৰি থৈ যাম। ল'ৰাজনক থাকিবলৈ দিলোঁ হয়, কিন্তু মোৰ চিন্তাটো থাকিয়েই গ'ল নহয়। এজনী গাভৰু ছোৱালীৰ দেউতাক মই, ইমান নিশ্চিন্ত হৈ থাকিব নোৱাৰোঁ নহয়। অৱশ্যে মোৰ ছোৱালী নন্দিনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আৰু ল'ৰাজনো কথা বতৰা ভালেই লাগিছে বাৰু। তথাপিও ইমান সোনকালে কাৰোবাক বিশ্বাস কৰিব নোৱাৰি নহয়। মই ল'ৰাজনৰ ওপৰত অলপ চকু ৰাখিব লাগিব। তাইক আকৌ এতিয়া মই অকলেই পঠালোঁ নহয় ল'ৰাজনৰ লগত। নাই, ময়ো যাব লাগিব। তাইক এনেকৈ এজন অচিনাকি ল'ৰাৰ লগত অকলশৰে এৰি দিব নোৱাৰোঁ নহয়। আৰে নন্দিনী, তুমি? হয় ছাৰ, মই আহিছোঁ। নন্দিনী, কথা এটা কম, বেয়া নাপাবা কিন্তু। তুমি মোক ছাৰ বুলি নামাতিবাচোন। মানে তোমাৰ আৰু মোৰ বয়সৰ ব্যৱধান ইমান বেছিও নহ'ব চাগে। তুমি বেয়া নোপোৱা যদি মোক দাদা বুলিয়ে মাতিব পাৰিবা। ঠিক আছে বাৰু ছাৰ। আকৌ ছাৰ বুলি ক'লা যে? ভুল হৈ গ'ল অনুপম দা। আচলতে মই আপোনাৰ কাৰণে তৰকাৰী অলপ আনিছিলোঁ। মোৰ কাৰণে? অৱশ্যে গোন্ধটো বহুত ভাল লাগিছে। আপুনি খাই চাবচোন, সোৱাদটো ভালেই লাগিব চাগে। দেউতায়েও মই বনোৱা চব বস্তুৱে খাই ভাল পায়, প্ৰশংসাও কৰে। অৱশ্যে দেউতাই মোৰ মন ৰাখিবৰ কাৰণেও কৰে চাগে। নাই, গোন্ধটোৱে কৈছে নহয়, খাবলৈ বহুত টেষ্টি হ'ব। পিছে তুমি মোৰ কাৰণে ইমান কষ্ট কিয় কৰিলা? কিনো কষ্ট আৰু, এনেও আমাৰ কাৰণে বনাইছিলোৱেই, তাৰ পৰাই অলপ লৈ আহিলোঁ। আৰু যোৱাকালি আপুনি ফোনত কাৰোবাৰ লগত কথা পাতি থকা শুনিছিলোঁ। ইয়ালৈ অহাৰ পৰাই আপুনি ভালকৈ ভাত এসাঁজো খাবলৈ পৰা নাই, অকল ভাতৰ লগত আলু সিজাই খাই আছে। মোৰ বেয়াই লাগিলে শুনি, সেইকাৰণে আনিলোঁ। তুমি তাৰমানে শুনিলা? সঁচাকৈ নন্দিনী, ঘৰত থাকোঁতেতো মই একো বনাই পোৱা নাছিলোঁ, মায়েই বনাই খুৱাইছিলে। এতিয়া অকলশৰে থাকোঁ আৰু কি কৰিবা, উপায় নাই, আলু সিজাই খাওঁ আৰু। আপুনি দেখোন মোকো ক'ব পাৰিলে হ'লে। বেয়া লাগে দিয়াচোন, এনেও তোমালোকৰ ঘৰত থাকিবলৈ দিছা, আকৌ এতিয়া যদি এইবোৰ কৰিও আমনি কৰোঁ।
এইটোনো আৰু কি আমনি? আপোনাক যেতিয়াই কিবা বস্তুৰ প্ৰয়োজন হয় মোক ক'ব। নন্দিনী, তুমি মোৰ কাৰণে ইমান হেঁপাহত বনাই আনিছা যেতিয়া মই ৰাখিছোঁ বাৰু। কিন্তু তুমি এনেকৈ মোৰ ৰুমলৈ নহাটোৱে ভাল হ'ব নেকি? কাৰণ তোমাৰ দেউতাই এনেও বহুত চিন্তিত হৈ আছে। আৰু হ'বই দিয়াচোন, তেখেত তোমাৰ দেউতা হয়, তোমাৰ কাৰণেতো চিন্তা কৰিবই। মোক যদি কিবা প্ৰয়োজন হয় মই তোমাক বাহিৰতে ক'ম, তুমি মোক বাহিৰে বাহিৰে দি দিবা। ঠিক আছে বাৰু অনুপম দা, তেনেহ'লে এতিয়া মই যাওঁ। নন্দিনী, তই ইয়াত কি কৰি আছ? দেউতা, অনুপম দাৰ কাৰণে অলপ তৰকাৰী লৈ আহিছিলোঁ, তাকেই দিলোঁ। দিলি নহয়, যা এতিয়া ঘৰলৈ যা। হ'ব দেউতা। অনুপম, তোমাক মই প্ৰথম দিনাই কি কৈছিলোঁ? তোমাক বহুত বিশ্বাস কৰিহে মই মোৰ ঘৰত থাকিবলৈ দিছোঁ। অনুগ্ৰহ কৰি মোৰ ছোৱালীৰ লগত বৰ বেছি কথা বতৰা নাপাতিবা। তোমাক কিবা প্ৰয়োজন হ'লে মোক ক'ব পাৰিলা হ'লে, মোৰ ছোৱালীজনীক কিয় ক'বলৈ গ'লা তুমি? খুৰা, আপুনি ভুল বুজিছে। মই নন্দিনীক কোৱা নাছিলোঁ নহয়, তাই নিজেহে মোৰ কাৰণে এইখিনি লৈ আহিছে। মোৰ ছোৱালীয়ে এনেকৈ এজন ডেকা ল'ৰাৰ ৰুমত কেতিয়াও সোমাই আহিব নোৱাৰে। এই সাহস নিশ্চয় তুমিয়ে দিছা। তেনেকুৱা কোনো কথা নাই খুৰা, মই দেখোন নন্দিনীৰ লগত ইমান কথা বতৰাই পতা নাই। তোমাক মই আজি শেষবাৰৰ কাৰণে কৈ দিছোঁ অনুপম, মোৰ ছোৱালীৰ পৰা তুমি দূৰত থাকিবা। আকৌ যদি কেতিয়াবা মোৰ ছোৱালী নন্দিনীক তোমাৰ কাষত দেখা পাওঁ, সেইদিনাই তোমাৰ এইখন ঘৰত শেষ দিন হ'ব। খুৰাই বাৰু মোক ইমান ভুল কিয় বুজিছে? ইয়াত মই একেবাৰে অকলশৰীয়া, কথা বতৰা পাতিবলৈও কোনো নাই। নন্দিনীৰ লগত কেতিয়াবা কথা বতৰা পাতিব মনো যায় মোৰ, তথাপিও খুৰাৰ কথা ভাবিয়েই মই আজিলৈকে একোৱেই কথা পতা নাই তাইৰ লগত। তথাপিও আজি খুৰাই মোক ইমান খং কৰিলে। তেওঁ মোক ইমান অবিশ্বাস কৰে। বেলেগ ক'ৰবাত ঘৰ পোৱা হ'লে মই গুচিয়ে গ'লো হ'লে, কিন্তু কি কৰিম, উপায় নাই। বেলেগ ক'তো ৰুম এটা পাবলৈ নাই এইখন গাঁৱত। এনেকৈয়ে থাকিব লাগিব আৰু। অৱশ্যে খুৰাকো দুখ দিব নোৱাৰি। আজিকালি কিমান কি যে অঘটন ঘটি থাকে, দেউতাক হিচাপে তেওঁৰ এইখিনি চিন্তা কৰিবই আৰু। আঁতৰি দে বুঢ়া, আজি তোৰ সন্মুখৰ পৰাই তোৰ ছোৱালী নন্দিনীক উঠাই লৈ যাম। দেউতা, দেউতা কি হ'ব এতিয়া? তহঁত দুটাৰ ইমান সাহস, মোৰ ঘৰত সোমাই আহিছ আৰু মোৰ ছোৱালী নন্দিনীক উঠাই লৈ যোৱাৰ কথা কৈছ? ওলাই যা, এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা। কি কৰিবি তই হা? তই বুঢ়াটোৱে আমাক কি কৰিব পাৰিবি? দেখিছই নহয়, লাঠি চাঠি লৈ আহিছোঁ লগত। এটা মাৰ মূৰত পৰিব লাগিলেই তই শেষ হৈ যাবি। কিয় আহিছ তহঁত ইয়ালৈ? গুচি যা, মোৰ দেউতাক একো নকৰিবি। নন্দিনী, তোক মই ভালেৰে বহুত দিন বুজালোঁ, কিন্তু তই নুবুজিলি। কিমান দিনৰ পৰা তোক মই বুজাই আছোঁ যে মই তোক ভাল পাওঁ। তোক কিমানবাৰ ভাল পোৱাৰ প্ৰস্তাৱ দিলোঁ, কিন্তু নাই, তই নামানিলি। আজি মই তোক তোৰ ঘৰৰ পৰাই, তোৰ দেউতাৰ সন্মুখৰ পৰাই উঠাই লৈ যাম। মোৰ সন্মুখত তই মোৰ ছোৱালীক এনেকৈ কৈ আছ? তোৰ ইমান সাহস? ঐ বুঢ়া, তোৰ যদি বাচি থকাৰ ইচ্ছা আছে তেনেহ'লে মনে মনে থাক। দেউতা, দেউতা, মোৰ বহুত ভয় লাগিছে। ভয় নকৰিবি মাজনী, মই আছোঁ নহয়। মই এতিয়াই পুলিচলৈ ফোন কৰিম। পুলিচলৈ ফোন কৰাৰ আগতেই আমি তোক শেষ কৰি দিম। তাতকে ভালে ভালে নন্দিনীক আজি মোৰ লগত যাবলৈ দে। মৰিবলৈ মই ভয় নকৰোঁ, কিন্তু তোৰ দৰে মদাহী লম্পটৰ লগত মোৰ ছোৱালীক মই যাব দিব নোৱাৰোঁ। তেনেহ'লে বুঢ়া, মৰিবলৈ সাজু হ। ওলাই যা তহঁত এতিয়া ইয়াৰ পৰা, নহ'লে কিন্তু কথা বেয়া হ'ব। তই কোন হয় বে আমাক ইয়াৰ পৰা ওলাই যাবলৈ ক'বলৈ? ঐ, এইজনে আমাৰ স্কুলখনলৈ অহা নতুন শিক্ষকজন, নন্দিনীহঁতৰ ঘৰতে থাকে। আজি দেখোন ই নিজৰ ঘৰলৈ যোৱাৰ কথা আছিল, ঘৰখন খালী থাকিলে হ'লে, সেইকাৰণেহে মই তোক আজি আহিবলৈ কৈছিলোঁ। অঁ, তাৰমানে তয়ে সেই নতুন মাষ্টৰজন। চা মাষ্টৰ, তই আমাৰ এইবোৰ কথাত নোসোমোৱাই ভাল হ'ব। মই কোন হয় তই এতিয়ালৈকে চিনি পোৱা নাই, সেইকাৰণে ভালে ভালে কৈ আছোঁ, তই ইয়াৰ পৰা গুচি যা। আৰু মই যি কামৰ কাৰণে আহিছোঁ তই সেইটো কৰিবলৈ দে। ময়ো তহঁতক ভালে ভালে কৈ আছোঁ ইয়াৰ পৰা ওলাই যাবলৈ। আৰু তহঁতৰ ইয়াৰ SI ছাৰ মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। তাক মই কল লগাই থৈছোঁ, সি অনলাইন আছে, সকলো শুনি আছে। গতিকে জেললৈ যাবলৈ যদি মন নাই, তেনেহ'লে ইয়াৰ পৰা ওলাই যা। আৰু নন্দিনীক তহঁতে আজিৰ পৰা কেতিয়াও ডিষ্টাৰ্ব নিদিবি। ঐ, ব'ল ব'ল, আজি ইয়াৰ পৰা যোৱাই ভাল হ'ব। ঠিকেই কৈছ তই, যোৱাই ভাল হ'ব ইয়াৰ পৰা। শুনিবলৈ পাইছোঁ SI জন বোলে বহুত কাঢ়া হয়। অনুপম, আজি তুমি বচালা, নহ'লে যে কি হ'ল হ'লে ঠিক নাই। অঁ অনুপম দা, আপোনাক বহুত বহুত ধন্যবাদ। মাজনীও, মোৰ বুকুখন বৰকৈ বিষাইছে অ', কি হৈছে ধৰিব পৰা নাই। দেউতা, কি হৈছে তোমাৰ? ধৈৰ্য ধৰা দেউতা, ধৈৰ্য ধৰা, সকলো ঠিক হৈ যাব। অনুপম, অনুপম, মোৰ চাগে আৰু বেছি সময় নাই। মোৰ তোমাক বুজি পোৱাত মোৰ বহুত ভুল হৈ গ'ল অনুপম, মোক ক্ষমা কৰি দিবা। তুমি সঁচাকৈয়ে বহুত ভাল ল'ৰা। হ'ব খুৰা, এতিয়া ইমান কথা নক'বচোন, অকণমান শুই দিয়ক, আৰাম পাব। ৰ'ব, মই ডাক্তৰ ফোন কৰি আছোঁ এতিয়াই। নালাগে অনুপম, নালাগে, ডাক্তৰলৈ ফোন কৰি মিছাতে সময় নষ্ট কৰিব নালাগে। অনুপম, আজি তুমি মোক এটা কথা দিব লাগিব। মোৰ ছোৱালীজনী একেবাৰে অকলশৰীয়া। আজি যদি মোৰ কিবা হৈ যায়, মোৰ আত্মাই শান্তি নাপাব। দেউতা, তুমি এইবোৰ কি কৈ আছা? মনে মনে থাকাচোন, অকণমান সময় শুই লোৱা, ভাল লাগিব তোমাৰ। অনুপম, আজিৰ পৰা মোৰ ছোৱালী নন্দিনীক মই তোমাৰ হাতত গতালোঁ। তুমি তাইক নিজৰ কৰি ল'বা অনুপম, নিজৰ কৰি ল'বা। মই
মই তোৰ মাৰ ওচৰলৈ গৈ আছোঁ অ'। তই অনুপমৰ লগত সদায় শান্তিত থাকিবি। আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। দেউতা দেউতা উঠা দেউতা, এইবোৰ কি কৈ আছা তুমি দেউতা? আৰে অনুপম দেখোন, সেনেকে খবৰ নিদিয়াকে আহিলি যে। আৰু তোৰ লগত এখেত কোন হয়? মা, দেউতা, বহুত ডাঙৰ কথা এটা ক'বলৈ আছে তোমালোকক। সেইকাৰণেহে এনেকৈ লৰালৰিকৈ আহিব লগা হ'ল। খবৰ দিবলৈও সময় নাপালোঁ। কি কথা কচোন অনুপম? দেউতা, এই নন্দিনী, মই স্কুল জইন কৰাৰ পৰা এওঁলোকৰ ঘৰতে আছোঁ। নন্দিনীৰ মাক নাই, সৰুতে ঢুকালে। আৰু কিছুদিন আগতে তাইৰ দেউতাকো ঢুকালে। এতিয়া তাই একেবাৰে অকলশৰীয়া। আৰু মা, দেউতা, নন্দিনীৰ দেউতাক ঢুকোৱাৰ আগমুহূৰ্তত তাইৰ দায়িত্ব দেউতাকে মোক দি থৈ গৈছে। দায়িত্ব দি থৈ গৈছে মানে? তই কি ক'ব বিচাৰিছ অনুপম? নন্দিনী, তাত কিয় থিয় হৈ আছা? আহা, ভিতৰলৈ সোমাই আহা। মা, নন্দিনী বহুত ভাল ছোৱালী। মই তাত থকা কেইদিন তাই মোৰ বহুত যত্ন লৈছে। আৰু যিহেতু তাইৰ দেউতাকে শেষ মুহূৰ্তত তাইৰ সকলো দায়িত্ব মোৰ ওপৰত দি থৈ গৈছে, মই সেই দায়িত্ব পালন কৰিব বিচাৰোঁ। অনুপম, তই ক'ব কি বিচাৰিছ খোলাখুলিকৈ কচোন? দেউতা, মানে নন্দিনীক মই বিয়া পাতিব বিচাৰোঁ। অনুপম, তই এইবোৰ কি কৈছ? তোৰ কাৰণে যে মই মোৰ বান্ধৱীৰ ছোৱালী লীনাক চাই থৈছো, তইতো জানই। তই নন্দিনীক বিয়া পাতিব নোৱাৰ, তই লীনাকে বিয়া পাতিব লাগিব। মা, লীনা বহুত ভাল ছোৱালী। তাইক মই বেয়া বুলি কোৱা নাই। বহুত মডাৰ্ণ হয়, বহুত স্মাৰ্ট হয়। তাই বহুত ল'ৰা পাই যাব, মোতকৈ বহুত ভাল ভাল ল'ৰা পাব তাই। কিন্তু মা, তুমি এবাৰ নন্দিনীৰ কথা ভাবি চোৱাচোন। আগলে পিছলে তাই আৰু কোনোৱেই নাই। আৰু সেইখন গাঁৱত বহুত শত্ৰু আছে তাইৰ। তাই একেবাৰে অকলশৰীয়া আৰু অসহায়ো মা। অকলশৰীয়া অসহায় হ'ল বুলিয়েই যে তই তাইক বিয়া পাতি ল'বি, সেইটো কথা নহয় নহয়। অকল সেইকাৰণেই নহয় মা, মই সঁচাকৈয়ে নন্দিনীক ভাল পাওঁ। ভাল পোৱাৰ অৰ্থ কি তই সেইটো বুজি পাওনে? অঁ মা, পাওঁ। মোৰ কাৰণে ভাল পোৱাৰ অৰ্থই হৈছে নন্দিনী। ইয়াৰ আগলৈকে মই বুজি পোৱা নাছিলোঁ ভাল পোৱা কি, প্ৰেম কি। কিন্তু নন্দিনীক লগ পোৱাৰ পিছৰ পৰাই মই বুজিব ধৰিছোঁ। নন্দিনী, তুমি মোৰ অনুপমৰ ওপৰত কি যাদু কৰিলা? মোৰ সহজ সৰল একো বুজি নোপোৱা ল'ৰাটো এতিয়া তোমাৰ প্ৰেমত পৰি গ'ল। আৰু তোমাৰ দেউতা কম নহয় নহয়, মৰাৰ আগে আগে তোমাক মোৰ ল'ৰাটোৰ ওপৰত জাপি দি থৈ গ'ল। মা, তুমি এইবোৰ কি কৈ আছা? যিজন মানুহ এতিয়া এইখন পৃথিৱীত নাই, তেখেতৰ বিষয়ে এনেকৈ ক'বলৈ তোমাৰ অলপো বেয়া লগা নাইনে? হ'ব অনুপম দা, খং নকৰিব। আপোনাৰ মা দেউতাই ঠিক কথাই কৈছে। আপোনাৰ কাৰণে যিহেতু এগৰাকী ছোৱালী চায়েই থৈছে, তেনেস্থলত মোক এওঁলোকে কেনেকৈ গ্ৰহণ কৰিব? মা আৰু মাৰ বান্ধৱীয়ে তেওঁলোকৰ মাজতে কথা পাতিছিলে লীনা আৰু মোৰ বিয়াৰ কথা। কিন্তু মোকতো এবাৰো সোধা নাছিলে মোৰ লীনাক ভাল লাগে নে নালাগে। লীনাক মই বহু বছৰৰ পৰাই চিনি পাওঁ। তথাপি তোমাৰ প্ৰতি মোৰ যি আগ্ৰহ, যি হেঁপাহ, সেয়া লীনাৰ বাবে কেতিয়াও নাছিল। যিটো সম্পৰ্কত কোনো ভালপোৱা নাথাকে, কোনো আত্মীয়তা নাথাকে, সেয়া জানো কেতিয়াবা সফল হ'ব পাৰে? মা, মই মোৰ শেষ কথা কৈ দিছোঁ। মই নন্দিনীৰ দেউতাকক কথা দিছিলোঁ আৰু মই মোৰ কথা ৰাখিমেই। নন্দিনীক মই বিয়া পাতিমেই। মনে মনে থাক তই। তুমি অকণমান শান্ত হোৱাচোন। আমাৰ ল'ৰা এতিয়া সৰু হৈ থকা নাই নহয়। সি যেতিয়া কিবা এটা সিদ্ধান্ত লৈছে, আমি তাৰ সিদ্ধান্তক সন্মান কৰিব লাগে। আৰু সিটো একো বেয়া কথা কোৱা নাই। নন্দিনী দেখিছোঁ ছোৱালীজনী ভালেই। তাৰোপৰি তাই একেবাৰে অকলশৰীয়া আৰু আমাৰ ল'ৰা অনুপমে তাইক ভালো পায়। গতিকে আমি এই সম্পৰ্কত বাধা দি কোনো লাভ নাই। কেনেকুৱা দেউতাকহে আপুনি? ল'ৰাটোৰ ভৱিষ্যতৰ কথা একো চিন্তা নকৰে। সি যদি কিবা এটা ভুল সিদ্ধান্ত লয়, আমি সেয়া শুধৰাবই লাগিব। কিন্তু আমাৰ ল'ৰা অনুপমে কোনো ভুল সিদ্ধান্ত লোৱা নাই। অনুপম, তই চিন্তা নকৰিবি, মই তোৰ মাৰক বুজাম। আৰু নন্দিনী, তুমিও চিন্তা নকৰিবা। আমাৰ এটাই ল'ৰা, ভাবিছিলোঁ বহুত ধুমধামেৰে বিয়াখন পাতিম। কিন্তু এতিয়া যি পৰিস্থিতি, ইমান ডাঙৰকৈ বিয়াখন পাতিব নোৱাৰিম আৰু। তথাপিও আত্মীয় স্বজন কেইজনমান মাতি বিয়াৰ নিয়মটোকে কৰি দিব লাগিব। ধন্যবাদ দেউতা, তুমি যে মোৰ কথাখিনি বুজি পাইছা। আৰু মা, তুমি খং কৰি নাথাকিবা। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে মা, নন্দিনীৰ লগত অলপ সময় কটালে তুমিও তাইক নিজৰ বুলি গ্ৰহণ কৰি ল'বা। ভালে ভালে যেনিবা বিয়াখন হৈ গ'ল। আৰু আমাৰ বোৱাৰীক সকলোৱে বহুত ধুনীয়া বুলিয়ে কৈছে। নে কি কোৱা তুমি? অকল ধুনীয়া হ'লে নহ'ব নহয়। ইমান এখন ভিতৰুৱা গাঁৱৰ পৰা অহা দৰিদ্ৰ ঘৰৰ ছোৱালীয়ে আমাৰ ঘৰৰ বোৱাৰীৰ দায়িত্ব কেনেকৈ পালন কৰিব, মোৰ সেইটোহে চিন্তা হৈছে। মা, তুমি কথাবোৰ এনেকৈ কিয় কৈছা? মা, আপুনি ঠিক কথাই কৈছে। মই গাঁৱৰ পৰা আহিছোঁ। চহৰৰ নিয়ম নীতিবোৰ মই ইমানকৈ বুজি নাপাওঁ। কিন্তু মা, আপুনি যদি মোক শিকাই বুজাই লয়, মই সকলোবোৰ শিকি যাম। এয়া শুনিলা নহয়, আমাৰ বোৱাৰী অকল দেখাতেই ভাল নহয়, তাই সকলো ফালৰ পৰাই ভাল। হ'ব হ'ব, আপুনি এতিয়া বৰকৈ বোৱাৰীৰ গুণ বখালিব নালাগে। মা, তোমাৰ খং উঠি আছে মই বুজি পাইছোঁ। কিন্তু মোৰ এইটো বিশ্বাস আছে যে তুমি নন্দিনীক বেছি দিনলৈ বেয়া পাই থাকিব নোৱাৰা। মিছাতে এনেকৈ খং কৰি থাকিলে তোমাৰ গাহে বেয়া হ'ব। হ'ব থ অনুপম, তই এতিয়া মোৰ কথা চিন্তা কৰি দেখুৱাব নালাগে। যা এতিয়া ভিতৰলৈ যা, বিয়া পাতিলেই যেতিয়া আৰু। অঁ মা, দেউতা, মই কিন্তু বেছি দিনৰ ছুটীলৈ অহা নাই। কাইলৈ ঘূৰি যাব লাগিব। নন্দিনীকো মই লগতে লৈ যাম আৰু। এনেও তাই মঞ্চত ভাল হৈ থকা নাই।
কেইদিনমানৰ আগতেই তাইৰ দেউতাকো ঢুকাইছে। এইবোৰ কি কৈছ অনুপম? এনেকৈ নহ'ব নহয়। আজি তহঁতৰ বিয়া হৈছে, কাইলৈ নতুন বোৱাৰীক লৈ তই কেনেকৈ গুচি যাবি? আমাৰ পৰিয়ালৰ কিমান মানুহ আহিবই নোৱাৰিলে বিয়াত। লাহে লাহে আহিব, বোৱাৰীক চাব। তাইক থৈ যায় ইয়াতে। চিন্তা কৰিব নালাগে তোৰ ঘৈণীয়েৰলৈ, মাৰি নেপেলাও তাইক। কিন্তু মা, নন্দিনীৰ মন চন ভাল হৈ থকা নাই। জানাই দেখোন তাইৰ কি অৱস্থা চলি আছে। তাইক মোৰ লগত লৈ যোৱাই ভাল হ'ব নেকি? মই কি ক'ম আৰু, মোৰ ক'ব লগাখিনি মই ক'লোঁ। মায়ে ঠিকেই কৈছে। কাইলৈ মই ইয়াৰ পৰা গুচি গ'লে কথাটো বেয়া হ'ব, আৰু মোৰো ইয়াত থাকিবলৈ মন গৈছে। মোৰ নিজৰ মাক মই বহুত সৰুতে হেৰুৱালোঁ, আৰু কেইদিনমান আগত মোৰ দেউতাকো হেৰুৱালোঁ। এতিয়া আপোনাৰ মা দেউতাই মোৰ নিজৰ মা দেউতা। মা দেউতাৰ মৰমৰ মাজত থাকিব পাৰিলে মোৰ মনৰ দুখবোৰ অলপ কমিহে থাকিব। আপুনি মোৰ কথা একেবাৰে চিন্তা কৰিব নালাগে। মই ইয়াতহে থাকিম, নিজৰ ঘৰত। নন্দিনী, সঁচাকৈ তুমি থাকিব পাৰিবানে বাৰু? পাৰিম। মই ইয়াতে বেছি ভালকৈ থাকিব পাৰিম। আপুনি মোৰ কাৰণে একেবাৰে চিন্তা নকৰিব। মা দেউতা দেখোন আছে ইয়াত। ঠিক আছে বাৰু, তুমি যদি ইয়াতে থাকিব মন কৰিছা তেনেহ'লে তুমি ইয়াতে থাকিবা। নন্দিনী, এইবোৰ কি বনালা তুমি? একেবাৰে দেখোন মুখতে দিব নোৱাৰিলোঁ। যেতিয়াৰ পৰা তুমি পাকঘৰৰ দায়িত্ব লৈছা, মোৰ মানুহজনেও ভালকৈ খাব নোৱাৰা হৈছে। কিন্তু মা, দেউতাই দেখোন ভাল হৈছে বুলিয়ে কৈছিলে, আৰু আপুনিও ভালকৈয়ে খালে। অঁ, তাৰমানে এতিয়া তোমাৰ চকু মোৰ খোৱাৰ ওপৰত। কি কৰিম, উপায়ো নাই যে, ভোকত আছিলোঁ গতিকে খাব লগা হ'ল। আৰু আমাৰ এখেতৰ কথা কি ক'ম আৰু, নাজানো অনুপমৰ নিচিনাকৈ তুমি মোৰ মানুহজনৰ ওপৰতো কি যাদু কৰিলা। হোৱাই নোহোৱাই অকল তোমাৰ প্ৰশংসাই কৰি থাকে। কিন্তু আচল কথা মইহে জানি আছোঁ, তুমি এইখন ঘৰলৈ অহাৰ পৰাই কিবা নহয় কিবা এটা হৈয়ে আছে। মোৰ মানুহজনৰ ইটো সিটো বেমাৰ, মোৰো ইটো সিটো বেমাৰ নুগুচাই হৈছে। নাজানো আৰু অনুপমে কি দেখি যে তোমাৰ দৰে কুলক্ষণী এজনীক আমাৰ ঘৰলৈ চপাই আনিলে। মায়ে আজি মোক কুলক্ষণী বুলি কৈ দিলে। মই মোৰ ফালৰ পৰা বহুত চেষ্টা কৰি আছোঁ। সকলোবোৰ কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰোঁ, তথাপিও মাৰ মন জয় কৰিব নোৱাৰিছোঁ। আৰু মই বনোৱা খোৱা বস্তুবোৰ ইমানেই বেয়া হয়নে? আজিলৈকে দেখোন কোনেও কোৱা নাছিলে মোক। মই অনুপমৰ লগত বিয়া হ'বই নালাগিছিলে। মই চহৰৰ নিয়ম নীতিবোৰ নাজানো। মোৰ ঠাইত যদি এইখন ঘৰৰ বোৱাৰী বেলেগ কোনোবা হ'ল হ'লে বহুত ভাল হ'ল হয় চাগে। ঘৰখন বহুত ভালকৈ ধৰিব পাৰিলে হ'লে। মই নোৱাৰিছোঁ। ভাল বোৱাৰী হ'বলৈ ইমান চেষ্টা কৰিও মই বাৰে বাৰে বিফল হৈছোঁ। কাইলৈ অনুপম আহিব, গৰমৰ বন্ধ আৰম্ভ হ'ব নহয়। সি যেতিয়া আহি দেখিব মই এতিয়ালৈকে মাৰ মন জয় কৰিব পৰা নাই, সিও হয়তো মোক বেয়া পাব। কি যে কৰিলে মাহে মোক ভাল পাব, মই একো বুজি নোপোৱা হৈছোঁ। এই নন্দিনীজনীক মোৰ যে একেবাৰে সহ্য হোৱা নাই। মই যিকোনো প্ৰকাৰে অনুপমৰ মনৰ পৰা তাইক উলিয়াইহে এৰিম। আজি অনুপম আহি আছে নহয়, এমাহ ইয়াতে থাকিব। এইটোৱে বহুত ভাল সুযোগ। এইখিনি সময়তে মই অনুপমৰ মনত নন্দিনীৰ প্ৰতি বিষ ঢালিব লাগিব। নন্দিনীৰ বিৰুদ্ধে কথা লগাই লগাই মই তাৰ মনত নন্দিনীৰ প্ৰতি ভাল পোৱাবোৰ বেয়া পোৱালৈ পৰিৱৰ্তন কৰিম। হাজাৰ হ'লেও মই তাৰ মাক হয়, সি মোৰ কথা বিশ্বাস কৰিব লাগিব। আৰু আজি মই লীনাকো মাতিছোঁ নহয়, তাই আহি আছে চাগে। সাজি কাচি ধুনীয়াজনী হৈ আহিবলৈ কৈছোঁ। তেতিয়াহে তাই মোৰ অনুপমৰ মন জয় কৰিব পাৰিব। এইজনীক বিয়া পাতিলে বুলি কি হ'লনো? বিপদত পৰিহে সি বিয়া পাতিব লগা হ'ল, ডিভোৰ্চ দি দিব। মই জানো নহয়, মোৰ ল'ৰা অনুপমে নিজে এনেকুৱা ভুল কেতিয়াও কৰিব নোৱাৰে। নিশ্চয় নন্দিনী আৰু তাইৰ দেউতাকে মিলি মোৰ ল'ৰাক ফচালে। চাকৰিয়াল ল'ৰা পাইছেতো। পিছে একো লাভ নাই, এইখন ঘৰৰ পৰা মই নন্দিনীক খেদিমেই। মোৰ বোৱাৰী লীনা হ'ব, আৰু লীনাকেই মই আগৰ পৰাই নিজৰ বোৱাৰী বুলি মানিয়ে লৈছোঁ। আমাৰ ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত লীনাহে যায়, নন্দিনীৰ দৰে এজনী গাঁৱলীয়া ভূত কেতিয়াও নাযায়। মা, অ' মা, ডাঙৰ কথা হ'ল নহয়। কি হ'ল, ইমান দৌৰি ঢাপলি আহিছা যে? মা, অনুপম আহি থাকোঁতে ৰাস্তাত তাৰ এক্সিডেণ্ট হৈছে। ডক্টৰ এজনে ফোন কৰিছিলে মা, সি হস্পিটেলত আছে। কি? মোৰ ল'ৰা অনুপমৰ এক্সিডেণ্ট হৈছে? তাৰ দেউতাক ক'ত আছে? মা, দেউতালৈ ফোন কৰিলোঁ মই, তেওঁ হস্পিটেললৈ গৈ আছে। দেখিলা নহয় নন্দিনী, মই কৈছিলোঁ নহয় তুমি কুলক্ষণীয়া। তুমি বিয়া হৈ নহা হ'লে মোৰ ল'ৰা এনেকুৱা কেতিয়াও নহ'ল হ'লে। মা, এইবোৰ কথা পিছে পৰে হ'ব। ব'লকচোন সোনকালে হস্পিটেললৈ যাওঁ। আৰু ডক্টৰে কোৱা মতে বিশেষ চিন্তা একো কাৰণ নাই, কিন্তু অনুপমৰ এখন ভৰিত বহুত বেয়াকৈ দুখ পাইছে অ' মা। তোমাৰ দৰে এজনী কুলক্ষণী চপাই অনাৰ পিছত তাৰ জীৱনটো যে ৰক্ষা পৰিলে সেয়াই বহুত। মা, এইবোৰ কথা পতাৰ সেয়া সময় নহয়। মই হস্পিটেললৈ গৈ আছোঁ, আপুনি পিছত আহিব। এইবোৰ চব সেই কুলক্ষণীজনীৰ কাৰণে হৈছে। মোৰ ল'ৰা অনুপমে লীনাক বিয়া পতা হ'লে এইবোৰ কেতিয়াও নহ'ল হ'লে। আণ্টি, লীনা, তুমি আহিলা। বহুত ডাঙৰ অঘটন হৈ গ'ল লীনা। মই সকলো গম পালোঁ আণ্টি, আৰু আহোঁতে মই অনুপমক চাই আহিছোঁ। এই নন্দিনীজনীয়ে কুলক্ষণীয়ে জানানে, তাইক বিয়া পতাৰ কাৰণে মোৰ ল'ৰা এনেকুৱা হ'ল। সেইজনীক মই আৰু এদিনৰ কাৰণে মোৰ ঘৰত নাৰাখোঁ, সেইজনীক মই খেদিমেই। লীনা, তুমিয়ে হ'বা মোৰ বোৱাৰী। তোমাৰ বাহিৰে বেলেগ কাকো মই বোৱাৰী বুলি মানিয়ে নলওঁ। আণ্টি,
কথা এটা কওঁ, বেয়া নাপাব। এতিয়া আৰু মই অনুপমৰ লগত বিয়া হ'ব নোৱাৰোঁ। আৰু লীনা, তুমি চিন্তা কৰিব নালাগে নহয়। নন্দিনীকতো আমাৰ অনুপমে এনেও ডিভ'ৰ্চ দিবই। আৰু বিয়া পতানো কেইদিন হৈছে। তাৰোপৰি সিহঁত দুটা দেখোন একেলগে থকাও নাই। নহয় আণ্টি, সেইবোৰ কথা নহয়। অনুপমে নন্দিনীক বিয়া পাতিছে বুলি শুনাৰ পিছতো আপুনি যেতিয়া মোক সকলো কথা কৈছিলে, মই আপোনাৰ কথা মানি লৈছিলোঁ। অনুপমৰ লগত বিয়া হ'ম বুলিয়ে কৈছিলোঁ। কিন্তু এতিয়া আৰু নোৱাৰিম, কাৰণ ডক্টৰে কোৱা মতে অনুপমৰ এখন ভৰি একেবাৰে বিকল হৈ গৈছে। হয়তো সি আৰু কেতিয়াও খোজকাঢ়িব নোৱাৰিব। আৰু এনেকুৱা এজন খোজকাঢ়িব নোৱাৰা ল'ৰাৰ লগত মই মোৰ গোটেই জীৱন কেনেকৈ পাৰ কৰিম? আই এম চৰি আণ্টি, মই অনুপমৰ লগত বিয়া হ'ব নোৱাৰোঁ। আৰু প্লিজ আণ্টি, মোলৈ আকৌ ফোন কৰি নাথাকিব। মই আৰু এইবোৰ কথা একেবাৰে শুনিব নোখোজোঁ। লীনা, এইবোৰ কি কৈ থৈ গ'ল লীনাই? মইতো ইমান দিনে ভাবি আছিলোঁ লীনাই মোৰ অনুপমক সঁচাকৈ ভাল পায়। সেইকাৰণেহে নন্দিনীক বিয়া পতাৰ পিছতো তাই অনুপমৰ লগত বিয়া হ'বলৈ মানি গৈছে। কিন্তু এতিয়া যেতিয়া গম পালে মোৰ ল'ৰাটোৰ এনেকুৱা এটা অঘটন হৈছে, তাই অনুপমৰ লগত বিয়া নহওঁ বুলি কৈ দিলে। ভগৱানৰ কৃপাত আপোনাৰ ভৰিখন এতিয়া আগতকৈ বহুত ভাল হৈছে। আৰু ডক্টৰে কৈছে নহয়, হয়তো আৰু কেইদিনমান পিছতে আপুনি আকৌ খোজকাঢ়িব পাৰিব। ভাল নহ'বনে? এক্সিডেণ্ট হোৱাৰ পৰাই তুমি মোৰ কিমান যত্ন লৈ আছা। তোমাৰ নিজৰ খোৱা বোৱা শোৱা সকলো পাহৰি গৈছা তুমি। মোৰ লগত লাগি থাকোঁতে তোমাৰ নিজৰ অৱস্থা কি হৈছে তুমি এবাৰ মন কৰিছানে বাৰু নন্দিনী? হে, আপুনিও যে কি চিন্তাবোৰ কৰি থাকে নহয়। মই আপোনাৰ পত্নী হয়। মই যিখিনি কৰিছোঁ সেয়া মোৰ কৰ্তব্য আৰু আপোনাৰ প্ৰতি থকা মোৰ ভাল পোৱা। আপুনি কষ্টত থাকিলে মোৰ জানো খোৱা বোৱা কৰিব মন যাব? এতিয়া আপুনি অকণমান সুস্থ হৈছে। এতিয়া মোৰ মনটো বহুত ভাল। নন্দিনী, মই সঁচাকৈয়ে বহুত সৌভাগ্যৱান। তোমাৰ দৰে এজনী ইমান কেয়াৰিং ৱাইফ পাইছোঁ। যোৱা কেইদিনমানত তুমি মোৰ লগত যিমানখিনি কষ্ট কৰিলা, হয়তো আৰু বহুত পত্নীয়ে নকৰিলে হ'লে। একমাত্ৰ তোমাৰ কষ্টৰ কাৰণেই আজি মই অলপ সুস্থ হ'ব পাৰিছোঁ। কি ডক্টৰো আচৰিত হৈ গৈছে। ডক্টৰে নিজেই কৈছিলে, হয়তো আৰু মই কেতিয়াও খোজকাঢ়িব নোৱাৰিম। মোৰ খোজকাঢ়িব পৰাৰ আশা একেবাৰে ক্ষীণ আছিলে। কিন্তু এতিয়া সেইজন ডক্টৰেই কৈছে যে মই অতি সোনকালে আগৰ দৰে হৈ উঠিম। এয়া সম্ভৱ হৈছে একমাত্ৰ তোমাৰ কষ্টৰ কাৰণে নন্দিনী। নন্দিনী, মোক ক্ষমা কৰি দিয়া নন্দিনী। মই তোমাক বহুত কষ্ট দিলোঁ। তোমাক মই কুলক্ষণী, অমংগলীয়া আৰু কি যে কোৱা নাছিলোঁ। আৰু চোৱাচোন, আজি তোমাৰ বাবেই মোৰ ল'ৰাই আকৌ সুস্থ হৈ উঠিছে। তুমি অনুপমৰ বাবে যিখিনি কষ্ট কৰিছা সেয়া আৰু কোনেও নকৰিলে হ'লে নন্দিনী। মই যিজনী ছোৱালীক অনুপমৰ কাৰণে পচন্দ কৰিছিলোঁ, তাইতো অনুপমৰ দুৰ্ঘটনাৰ কথা শুনিয়ে আঁতৰি গ'ল। পৃথিৱীখন সঁচাকৈয়ে বহুত স্বাৰ্থপৰ। আৰু এই স্বাৰ্থপৰ পৃথিৱীখনত তোমাৰ দৰে এজনী নিস্বাৰ্থ বোৱাৰী পোৱাটো আমাৰ সৌভাগ্য। কিন্তু মই এইখিনি কথা বুজি পোৱাত বহুত দেৰিয়ে কৰিলোঁ। অনুপম, তই ঠিকেই কৈছিলি। নন্দিনী সঁচাকৈয়ে বহুত ভাল ছোৱালী। মই বহুত ডাঙৰ ভুল কৰিলোঁ। তহঁত দুয়োটাই পাৰিলে মোক ক্ষমা কৰি দিবি। মা, আপুনি ক্ষমা কিয় খুজিছে? আপুনি এনেকুৱা একোৱেই কৰা নাই। আৰু মা, মই যদি আপোনাৰ নিজৰ ছোৱালী হ'লো হ'লে আপুনি জানো মোক এনেকৈ ক্ষমা বিচাৰিলে হ'লে? আপুনি মোক নিজৰ ছোৱালী বুলি নামানিব পাৰে, কিন্তু মই আপোনাক নিজৰ মা বুলি ভাবোঁ। আপুনি মোক যিয়ে নকওক কিয়, সেইবোৰ মই কেতিয়াও ধৰা নাছিলোঁ। মোৰ নিজৰ মাৰ কথা মোৰ মনতেই নাই। আপোনাকে মই নিজৰ মা বুলি মানি লৈছোঁ। গতিকে আপুনি মোক ক্ষমা খুজিব নালাগে মা। নন্দিনীও, তোমাক মই কুলক্ষণী বুলি কৈছিলোঁ, কিন্তু আজি মই কৈছোঁ তুমি এইখন ঘৰৰ লখিমী বোৱাৰী। আৰু তুমি যেনেকৈ মোক নিজৰ মা বুলি মানি লৈছা, আজিৰ পৰা ময়ো তোমাক নিজৰ ছোৱালী বুলি মানি ল'লোঁ। মই যি দেখিছোঁ মোৰ এক্সিডেণ্টটো হৈ ভালেই হ'ল। অন্ততঃ তোমালোক দুয়োজনীৰ মাজত মিলা প্ৰীতি বাঢ়িল।